হরি রাম কৃষ্ণ। আপুনি এডাল তেখেতে এডাল কথা পাতি তলখিনি খুলি লোৱা হেৰি সমান হ'লে তোমাৰো আধা থাকিবলৈ মোৰ নাম কৃষ্ণ হৰি কৃষ্ণ। সমাপ্ত কৰিছোঁ আৰু লগে লগে আমি বাকী কাৰ্যসূচী আগবাঢ়ি যাব পাৰোঁ। ইয়াৰ পিছতে আমি ৰাজীৱ ভটিয়াৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অংশগ্ৰহণ কৰিবৰ কাৰণে সকলোকে সেৱা জনাওঁ। কৃষ্ণ হৰি কাৰ্যসূচী ভাগি বন্তি প্ৰজ্বলনৰ সৈতে আগবঢ়াই নিবৰ কাৰণে সেৱা জনাইছোঁ। কৃষ্ণ বালিমা গাঁৱৰ ধৰ্মপ্ৰাণ ৰাইজ, ইতিমধ্যে আমি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীটোলৈ আগবাঢ়িব লৈছোঁ। সকলো ভক্তপ্ৰাণ ৰাইজে আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আহিব অনুৰোধ জনাইছোঁ। ধন্যবাদ। আহক ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত এভাগী ভাওনাৰ উপলক্ষলৈ গুৰুজনাৰ সৃষ্টিৰে এই গাঁৱৰ ধৰ্মপ্ৰাণ এই অনুষ্ঠানটি আগবঢ়াইছিল। ইতিপূৰ্বে আমাৰ
কাৰ্যসূচী অনুসৰি হৈ যোৱা অনুষ্ঠানবিলাক সুকলমে পাৰ হৈছে। ইয়াৰ মাজতে আমাৰ ৰাইজৰ আশানুৰূপ সঁহাৰি অনুসৰি আমি আমাৰ জাতীয় নায়ক জাতি মাতৃৰ ভেটিৰ সম্পৰ্কে গীত গাই নিজকে এজন মহান ব্যক্তি হিচাপে পৰিচয় দি কৰিছিল। সেইজন আছিল সৰ্দাৰ ৰাজীৱ ভূঞা। তেখেত ইতিপূৰ্বে আমাৰ মাজৰ পৰা আঁতৰি গৈছে। আমি তেখেতৰ হৈ তেখেতৰ গৃহত আনুষ্ঠানিক বহু কাৰ্যসূচী লৈ তেখেতৰ আত্মাৰ সম্পৰ্কীয় স্বাৰ্থপূৰ্ণ সকলো ৰাইজৰ সহযোগত গোটেই অসমজুৰি গুৰুত্ব লাগি অনুষ্ঠিত কৰি গৈছিল। সেই অনুসৰি আজি আমি তেখেতক সন্মান জনাই এইজনে যিহেতু আমাৰ এই অঞ্চলত আহি এসময়ত বিহু মেলাত বা বিহু এটা উৎসৱত তেখেতে আমাৰ ইয়াত তেখেতৰ জাতি মাতি লিখি গান গাই গীত গাই সাংস্কৃতিক যিখিনি প্ৰদৰ্শন কৰিছিল আমাৰ হিয়াৰ আমোদে তেখেতৰ প্ৰতি আমাৰ ভক্তি লাগিছিল। ঠিক তেনেকৈ আজি এই অনুষ্ঠানত আমি বৰ নিবেদন কৰোঁ তেখেতৰ আমি বন্তি আৰু এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে তেখেতৰ সদ্গতি কামনা কৰিবৰ কাৰণে জনাইছোঁ। এই বাগনাৰ লগতে আমাৰ এই মাননীয় গাঁওবাগিচাৰ প্ৰধান পৰিচালক মহোদয় আমাৰ লগত আছে। আমি তেখেতকে প্ৰথম মন্ত্ৰী গছি পাঠ্যমান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সকলো ৰাইজে এই মন্ত্ৰী গছিৰ লগতে একোটা খুব জ্বলাই পাঠ্যটি কামনা কৰিব আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ আমি শুভকামনা যাচিছোঁ যাতে সুখে শান্তিৰে আমাৰ মাজত তেওঁলোক জীয়াই থাকে। ঠিক তেনেধৰণে আমি মন্ত্ৰী গছি জ্বলাবৰ কাৰণে আমাৰ পৰিচালক মহোদয়ক অনুৰোধ জনাওঁ। মন্ত্ৰী জ্বলোৱাৰ পিছত আমি তিনিজন ব্যক্তিয়ে মন্ত্ৰী জ্বলোৱাৰ পিছতে আমি আমাৰ মৌন প্ৰাৰ্থনাৰ বাবে এক মিনিট সময় আমি মৌনভাৱে প্ৰাৰ্থনা জনাওঁ। ধন্যবাদ। দুজনমান জনাই মৌন কথাটো কৈ ল'ম। পৰম শ্ৰদ্ধাৰ আই সমস্ত তথা বাপ সমস্ত সকলোৱে যেন আমাৰ এই মৌন প্ৰাৰ্থনাৰ এক মিনিট সময় যেন আমাৰ এই শ্ৰী ৰাজীৱ ভদিয়াৰ দেৱৰ তেখেত স্বৰ্গীগামী হ'ল তেখেতৰ বিদেশী আত্মাৰ সদ্গতিৰ বাবে আমি এক মিনিট সময় মৌন প্ৰাৰ্থনা হিচাপে আমাৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছোঁ। সেই গতিকে সকলোৰ আই সমস্ত তথা বাপ সমস্ত মৰমৰ বন্ধু নাম নাম ৰত্ন দেহায়া জগতে চলয় বৈকুণ্ঠ পুৰী হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতন জানা যেন কপটৰু হে জয় জয় ৰাম জয় শ্ৰী রাম জয় সনাতন হরি হে তাহান্ত বিনাই আমার পরম গুরু হে জয় জয় রাম জয় শ্রী রাম জয় জগৎগুরু শ্রীমন্ত শঙ্কর জয় জগৎগুরু শ্রীমন্ত শঙ্কর জয় বালিপুরাবাসী ভক্ত প্রাণ জয় বালিপুরাবাসী ভক্ত